এতিয়া আমি বিয়া খাবলৈ লৈছোঁ আমাৰ ৱালেকটা চিনাকি হোৱা ভণ্টি এজনী ভনীয়েকৰ বিয়া এখন আমাৰ কৃষ্টি বাই ৰিক্সাত আহি আছে আমি টমটমত সঁচাকৈ ভাল লাগে এখন আহি ন কিয় ভাল লাগে জানানে হাৱা পাই যাওঁ গৰম হ'লেও আহিছোঁ একদম গেলা গৰমত ঘৰৰ ওপৰত বিয়া খাব লাগিছে বিয়া গৈ লওঁ ইয়াৰ পৰাই ষ্টাৰ্ট কৰিলোঁ ঘৰৰ পৰা বনাবলৈ নোৱাৰিলোঁ আৰু বহুত মানে গৰম উঠিছে এতিয়া আমি গৈ আছোঁ টমটমত গুৱাই দিলে যে হাৱা নামি এতিয়া আহি আছোঁ ধুনীয়া দেই পৰিৱেশ ন আমি ঘৰ ওচৰ চিনি নাপাওঁ আমি যাৰ ঘৰত পেণ্ডেল দেখি তাতে সোমাই দিম আৰু এছোঁ আমাৰ একদম নাচনী অকল সাজি কাচি সেইপিনে একদম কুজুক এইপিনে আকৌ ফুল এবাৰ চুৱে কৰিলে মই খোজকাঢ়িব পৰা নাকিলে যে ওখ চেনেল পিন্ধি আহিছোঁ মই সেইটো এনেও ওখ তাই ये मत सुनामी बाय सुनामी ডাঙৰ আমাৰ কাছে পাত্তাই দিয়া নাই দেই একদম কি ক'ম আৰু পিনে আমাৰ বাই দিয়ে ধন্যবাদ দেই আমাৰ বিয়াখনলে জিন্দাবাদ আমাৰ फाइनली बाइक दिला गाइस भात खायो শেষ হ'ল তাৰপিছত মনত পৰিছে ভিডিঅ' কৰিবলৈ চিম বাই খাই আছে এইফালে মিঠু বাই ফেনৰ ওচৰত বহি খাই আছে মিঠু বা এই দুজনী ৰাক্ষস দুইজনী দেখিছে নাই কেনেকুৱা খাৱন দিছে একজনী কন্যা নামটো কৈ দিয়া মোক চিনি পায় আৰু আমাকো দেখুৱা লাষ্ট টাইম যাওঁগে আৰু পেট ভৰাই ভাল বাই 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 যাওঁ দেই বাই বাই যাওঁ দেই
ইমান চাগে ভয় খাব ইমান মই লগৰজনী ঘৰলৈ যাওঁ আহি আছোঁ ভাল লাগিছে ন পৰিৱেশটো একদম ভিডিঅ'ত কৈ দিয়া মোৰ বাৰ্থডে গিফ্ট কিবা কৈ দিয়া একদম বহুত ধুনীয়া লাগিছে কিন্তু আহি আছো আমি এতিয়া লগৰজনী ঘৰত বাঘৰ ৰাস্তা বাহ এইখন আচলতে দীপচাৰৰ ঘৰত বাঁহৰ কাৰণে বিখ্যাত আমি লগৰজনী ফালে জোৎস্না থ'বলৈ আহিছিলোঁ আমাৰ মানে বাটটো হেৰাই থাকিলে এতিয়া নাযাওঁগৈ আৰু বেলেগ দিন যাম এয়া জোৎস্না বেয়া চেয়া নাপাবা আৰু দেই তোমালোকৰ ঘৰটো পাহৰি থাকিলোঁ কোনদিনা যায় আৰু আধা ৰাস্তাৰ পৰা খোজকাঢ়ি আহিছোঁ এতিয়া আমি এতিয়া আৰু এঘৰত সোমাওঁগৈ মিঠুহঁতৰ তাত চিনি পাই নাপায় নাজানো আৰু এই নাপালে আৰু ঘৰলৈ যামগৈ আৰু কাঠপা ৰংগমঞ্চ আমি এতিয়া বিয়া খাই আহি আছোঁ টমটমতে আহিছোঁ আন্ধা হ'ল আৰু